এইটো এযোৰ চাব বহুত বেছি ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয়। মই আগতে আপোনাৰ ব্লাউজ পিচটো দেখুৱাই দিছোঁ। ব্লাউজ পিচটো যথেষ্ট আপোনাৰ হেভি হয়, 1 মিটাৰ ওপৰত আপোনাৰ কাপোৰ আছে। আৰু এইটো স্লিভছত এইটো আপোনাৰ থাকিব, পটি থাকিব বহুত ডাঙৰকৈ, গোটেই হাতখনৰ স্লিভছটোত থাকিব আৰু লগতে এক লাইন পটি থাকিব। বহুত বেছি মৰম লগা এযোৰ কাপোৰ হয়। এইটো আপোনাৰ পিংকত হয়, কাপোৰযোৰ পিংকত হয়, আপুনি ধৰিব পাৰিছে নিশ্চয়। বহুত ধুনীয়া এটা যোৰা হয়। লগতে এইযোৰ কাপোৰযোৰ হয়, এইটো আপোনাৰ এখন আপোনাৰ মেখেলাখন হয়। মেখেলাখন চাব, তলটো বিৰাট ধুনীয়া, আপোনাৰ তলটো এইদৰে এইটো মেখেলাখনৰ তলটো থাকিব বিৰাট ডাঙৰ। এইটো পটিটো চাব, এইটো পটিটো আৰু গোটেই ওপৰলৈকে আপোনাৰ একদম এইটো খুচনি, মেখেলাখন যিটো খুচনি দিয়ে সিমানটোলৈকে আপোনাৰ মেখেলাখন আপোনাৰ ফুল আছে। বহুত বেছি এইযোৰ হেভি গৰ্জিয়াছ যোৰা হয়। লগতে আপোনালোকক মই চাদৰখন দেখুৱাই দিছোঁ। এইখন চাদৰখন চাওক, বহুত বেছি ধুনীয়া। এইটো আপোনাৰ আঁচলটো থাকিব, এইটো আঁচলটো থাকিব আৰু তলত এইদৰে ইমান ডাঙৰকৈ হেভিকৈ বহুত মৰম লগা ডিজাইনটো চাওকচোন, বহুত মৰম লগা ডিজাইন হয়। এইটো তলটোত এইটো বুটা কৰি দিয়া হৈছে, লগতে পিংক কালাৰ মিনা কৰিছে আৰু গোটেই কাপোৰযোৰ আপোনাৰ গৰ্জিয়াছ চাওকচোন। বহুত এযোৰ ৱাও কাপোৰ হয়, বহুত বেছি মৰম লগা এযোৰ চেমিপাত যোৰা হয়। আৰু গোটেই গাটোতে এইদৰে চিলভাৰ গুণাৰ ডাঙৰকৈ আপোনাৰ বুটা বচা হৈছে, লগতে পিংকত মিনা কৰা হৈছে। বহুত বেছি এইযোৰ মৰম লগা কাপোৰ হয়। যদি ভাল লাগে আপোনালোকে সোনকালে হোৱাটছআপ কৰি ল'ব।